কৃষ্ণ কৃষ্ণ হে ঈশ্বৰ আজি ৰাতিটো যাতে ভালে কুশলে পাৰ হয় আৰু দেই সন্ধিয়াই মই এই কৃষ্ণ নাম লৈ আছে এইজনীহে নাম দেখিলোঁ মানে কি যে আপোনাৰ আজি ৰাতিটো মানে মোক বেয়াই কৰিলোঁ জানি মহাত্মী জানি এজনী চালা সদায় খানা মোক ওচৰত কিয় ৰখি থাকোঁ হয় আৰু এই লটাৰী কেলো মানে মোৰ মানে মাথাটো তই যাবিনে নহ'লে তই যা তই সদায় মোৰ অলপ ৰখি থাকিব মই এতিয়া এই কৃষ্ণ নাম লৈ আছোঁ কৃষ্ণ নাম মোক এইজনী চালা মই ৰাতিটো চেছে আৰু এজনী মুখখনে থাকিলোঁ তই কিনে ৰখি থাকোঁ কোবাম বুঢ়ী নৰকিজনী এজনী চালা মানে মই সদায় এই কৃষ্ণ নাম ল'বলৈ তাই বুঢ়ী মাৰক চিনি পোৱা নাই সদায় যে এইটো ফোনটো লৈ পেলাই যে এনেকৈ যে বাপৰ মূৰটো কৈ থাকে চালা হেল্ল' বুঢ়ী মই তোৰ চোতালত বনোৱা নাই নহয় মই তোৰ ৰুমালৰ বাহিৰত বনাইছোঁ কথা দম্ভালি মাৰি কথা কবি মই তোৰ বাপেৰৰ জীয়েক নহয় তই ইমান মুচন্দি কথা ক'বলৈ চালা তই বাপেৰৰ জীয়েক পাইছ নেকি চালা অঁ সেই নহয় আৰু এটা কথা তই চালা এই ৰাতিপুৱা এইগালকে টানি খাবি আৰু এই মোৰ চোতালত ডাষ্টবিনগাল সেইগাল পেলাই থৈ যাবি মাংস ৰাহাৰ দিগা আৰু আবেলি সময়ত তাই এনেকৈ টানি খাব চালা মোৰ চোতালত পেলাই ডাষ্টবিন মোৰ ঘৰটো মই সদায় খাওঁ একে বেয়া বাহু বিষাই গৈছেগৈ চালা তেহেঁতেহে মোক অকণ খুৱাব লাগিছিলে ভালকৈ শিকিব লাগিছিলে চালা তেহেঁতে মানে শান্তি নাই দেই সদায় মানে এইটো এনেকৈ তুলি উঘালি আনিম আকৌ বুঢ়ী মাৰক চিনি পোৱা নাই চালা সৰুতে একদম কেৰাটে খেলি থৈ আহে এতিয়াও একে বডি বিল্ডাৰ হৈ আছোঁ দেখিবলৈহে চাপ চালা চিনি পোৱা নাই চুলিটো এনেকৈ আনিম চালা ঐ বুঢ়ী একদম কথা দম্ভালি মাৰি কবি বুজিছানে নাই মই তোৰ চোতালত একদম পেলোৱা নাই নহয় এগাল জাবৰ জোথৰ কুকুৰটো আহিহে পেলাইছেহি চালা মোক এনে বদনাম দি নাথাকিবি আকৌ চালা কৃষ্ণ মই ধূপডাল থৈ আহোঁ ৰ এই কুলিকখনি জানি পাই চালা ধূপডালো শান্তি ল'ব কুলিকখনি জানি পাই চালা তাক ঘূৰে না কৃষ্ণ এই কুলিকখনি পাই চালা সেই কৰিবলৈ শান্তি নাই কৃষ্ণ দেই এই ভগৱান তুমি দুখ উঠাই নধৰিবা আৰু মোৰ কপালখন এয়াই আহিছে আৰু এইজনে মানে কুলিকখনি কৃষ্ণৰ বেয়া কথা কৈছোঁ আৰু মানে মুখতে ওলাই যায় এই পেটত এইডাল জাবৰ লৈ পেলাই এনেকৈ ফুলা পেটটো লৈ পেলাই তই এই হেৰি ভগৱানৰ নাম ল'ব নালাগে তই এই ধূপডাল জ্বলাই এনেকৈ বাটত মানুহক দেখা ৰখি দিব লাগে আহা মোৰ লগত ৰিল বনাবি তেতিয়া একদম পইচা পাবি আহা কথা নকবি মই যদি কাইলৈ ৰাতিপুৱা আবেলি ইয়াত যদি এটামান যদি গছৰ পাত পাওঁ গুলি একদম চুলিখিনি মানে একদম গুৰিত থৈও ঘালিম নহয় এডালৰ আধাও নাথাকিব বুলি কৈছোঁ এডালৰ আধাও নাথাকিব লাগিছে তাকে ঘুচিয়াই একে 32টা ডাল একে থলকৈ সোমাই দিম কুকুৰণীজনী একদম আজি কাইলৈৰ পৰা মই একদম আজি লাষ্টটো আনিম কিন্তু একদম কাইলৈৰ পৰা একদম চালা মোক বাটততো ভৰি নিদিবি মানে ভৰি নিদিবি যদি মই চেটেপ শব্দ শুনো নহয় তো একদম মানে কি কৰিম এইটো ভগৱানেও নাজানে কিন্তু কৈ দিছোঁ কুলিকখনি কোন বুঢ়ী কাণখন ভালকৈ শুনি ল তই মই তোৰ মাটিত মই হাতো দিয়া নাই ভৰিও দিয়া নাই একোৱেই দিয়া নাই মই তোৰ ৱালৰ ইফালে বহি ৰিল বনাই আছোঁ বুজি পালি এতিয়া একদম চুপ থাকোঁ নহ'লে তোৰ একদম মানে মই কি কৰোঁ একদম ভগৱানেও নাজানে কিন্তু বুঢ়ী পাগল বুঢ়ী মই এতিয়া যাওঁ আৰু কাইলৈ তোক লগ পাম মই ভিডিঅ' বনাম আৰু তই এনেকৈ ঘূৰাই ধূপ জ্বলাবি মই যাওঁ এতিয়া পাগল বুঢ়ী